নমস্কাৰ দৰ্শকসকল, আপোনালোকে চাই আছে দীপাংকৰৰ সৈতে মোৰ নতুন ইউটিউব চেনেল ইনফৰ্মেটিভ বাজ। এবাৰ ধৰ্মৰাজ যুধিষ্ঠিৰক যক্ষই এটা প্ৰশ্ন কৰিছিলে আৰু যক্ষই সুধিছিলে যে পৃথিৱীতকৈ গৰিমাময়ী কোন। তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে অমায়িকভাৱে যক্ষক উত্তৰ দিছিলে যে পৃথিৱীতকৈ গৰিমাময়ী হৈছে একমাত্ৰ মাতৃ, যাৰ নাম সুলভ কিন্তু তেওঁৰ সাধনা দুৰ্লভ, যিয়ে পৃথিৱীতকৈও সহনশীল, যিয়ে চন্দ্ৰতকৈও শীতল আৰু যিয়ে সূৰ্যতকৈও তেজস্বিনী। গৰাকী মাতৃৰ ত্যাগ, কৰ্ম, সহনশীল, ধৈৰ্য ইত্যাদি গুণবোৰক সন্মান জনাই প্ৰতি বছৰে মে' মাহৰ দ্বিতীয়টো ৰবিবাৰে মাতৃ দিৱস হিচাপে আমি সকলোৱে পালন কৰোঁ। আৰু এতিয়া আমি জানো হওক মাতৃ দিৱস পোনপ্ৰথমে কেতিয়া আৰু কোনে আৰম্ভ কৰিছিলে। যদি আমি ইতিহাস চাওঁ, গ্ৰীক আৰু ৰোমানসকলে মাতৃ দিৱস তেওঁলোকে হাজাৰ বছৰ আগৰ পৰাই পালন কৰি আহিছিল, কিন্তু তেওঁলোকে পালন কৰিছিল একমাত্ৰ অনানুষ্ঠানিকভাৱে, ইনফৰ্মেলি তেওঁলোকে পালন কৰিছিল, কিন্তু ফৰ্মেলি তেওঁলোকে পালন কৰা নাছিলে। মাতৃ দিৱস ফৰ্মেলি কেতিয়াৰ পৰানো পালন কৰা হৈছিল। আমেৰিকাৰ এগৰাকী মহিলা আছিলে যাৰ নাম আছিলে এনা জাৰ্ভিছ। নামটো মনত ৰাখিব, এনা জাৰ্ভিছ। আৰু এনা জাৰ্ভিছৰ মাতৃৰ নাম আছিল এন ৰিভিছ জাৰ্ভিছ। আৰু এন ৰিভিছ জাৰ্ভিছ খুব সহনশীল আছিলে, আনৰ দুখ বুজা এগৰাকী ব্যক্তি আছিলে। যেতিয়া আমেৰিকাত চিভিল ৱাৰ হৈছিলে তেতিয়া এন ৰিভিছ জাৰ্ভিছে কি কৰিছিলে, আমেৰিকাত যিবিলাক ব্যক্তি ক্ষয় ক্ষতি হৈছিলে নিজেই গৈ ঘৰে ঘৰে গৈ এন ৰিভিছ জাৰ্ভিছে সহায় কৰিছিলে। আমেৰিকাৰ ষ্টেট ৱেষ্ট ভাৰ্জিনিয়াত এন ৰিভিছ জাৰ্ভিছ সেই সময়ত বহুত পপুলাৰ হৈ পৰিছিলে। আৰু এন ৰিভিছ জাৰ্ভিছ 1905 চনত মৃত্যুমুখত পৰিব লগা হ'ল। আৰু তাৰ পিছত এনা জাৰ্ভিছে 1908 চনত তেওঁৰ যিখন চহৰ আছিলে ৱেষ্ট ভাৰ্জিনিয়া, তাতে তেওঁ মাতৃ দিৱস, মাকক সন্মান জনাই, মাকৰ কৰ্মৰাজিক সন্মান জনাই কি কৰিছিলে, তেওঁ মাতৃ দিৱস পালন কৰিছিলে। আৰু তাৰপিছতে তেওঁ আমেৰিকাৰ চৰকাৰক তেওঁ প্ৰস্তাৱ জনাইছিলে যে প্ৰতি বছৰে গোটেই বিশ্বতে মাতৃ দিৱস পালন হোৱা উচিত। এয়াই আছিলে মাতৃ দিৱসৰ মূল ইতিহাস। আজি যিহেতু মাতৃ দিৱস, মই সকলো মাতৃকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।